নমস্কাৰ মৰমী কিচেনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এতিয়া আপোনালোকৰ সন্মুখত পিজাৰ ৰেচিপি ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টি ভাল পাব। ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এটা চৰিয়াত 2 কাপ ময়দা লৈছোঁ। সৰু চামুচেৰে এচামুচ চেনি লৈছোঁ আৰু এচামুচ বেকিং পাউডাৰ আৰু এচামুচ কৰ্ণফ্লাৱাৰ লৈছোঁ আৰু ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন তেল লৈছোঁ। আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। আৰু ভালদৰে মিশ্ৰণখিনি মিহলাই ল'ব। মই মিশ্ৰণখিনি গাখীৰেৰে ভালদৰে মঠি ল'ম। আপোনালোকে গাখীৰে ব্যৱহাৰ কৰিব, পানী ব্যৱহাৰ নকৰিব। গাখীৰেৰে মঠিলে মিশ্ৰণখিনি কোমল হ'ব আৰু একেবাৰতে গাখীৰখিনি দি নিদিব, নহ'লে তেলেতীয়া হৈ যাব। অলপ অলপকৈ গাখীৰ দি যাব আৰু মিশ্ৰণখিনি মঠি যাব। এয়া মোৰ প্ৰায় হৈ গৈছে মঠা। তাৰপিছত মই ডাঙৰ চামুচেৰে এচামুচ ৰিফাইন তেল দি ভালদৰে মিশ্ৰণখিনি 1 ঘণ্টাৰ বাবে ঢাকি থৈ দিম। এনেকৈ আপোনালোকে ঢাকি থৈ দিব 1 ঘণ্টামান। আৰু যিহেতু কিনা চচ মই ব্যৱহাৰ নকৰোঁ, তাৰ বাবে সৰু সৰুকৈ কেইটামান বিলাহী কাটি লৈছোঁ আৰু মই মিক্সিত পেষ্ট কৰি লৈছোঁ। আৰু কেৰাহীখন মই ভালদৰে গৰম হ'বৰ বাবে দিছোঁ আৰু মই অলপ ৰিফাইন তেল দি দিছোঁ। আপোনালোকে মিঠাতেলো দিব পাৰে। ভালদৰে গৰম হোৱাৰ পিছত মই শুকান জলকীয়া সৰু সৰুকৈ কাটি এচামুচ দি দিছোঁ। কেইফুটামান মই নহৰু দি দিছোঁ। ভালদৰে লৰাই দিব। আৰু মই 1.5 চামুচ সৰু চামুচেৰে চেনি দিছোঁ আৰু সৰু চামুচেৰে এচামুচ মই গুৱামুৰি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া ভালদৰে মিশ্ৰণখিনি ভাজি ল'ব। তাৰপিছত বিলাহীখিনি দি দিব আৰু ভালদৰে লৰাই দিব। কেঁচা কেঁচা গোন্ধটো নোহোৱালৈকে আপোনালোকে ভালদৰে ভাজিব। 10 মিনিটমান ভজাৰ পিছত এয়া হৈ গ'ল মোৰ চচখিনি ৰেডি। আৰু যিহেতু মই কোনো ধৰণৰ চীজ ব্যৱহাৰ নকৰোঁ, তাৰ বাবে মই এটা হোৱাইট কালাৰৰ চাটনি বনাইছোঁ। 1 চামুচ বাটাৰ দিছোঁ আৰু 1 চামুচ মই ময়দা দিছোঁ আৰু মিশ্ৰণখিনি ভালদৰে ভাজি লৈছোঁ আৰু অলপ অলপকৈ গাখীৰ দি গৈছোঁ। কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰিব, অলপ অলপকৈ গাখীৰ দি যাব আৰু মিশ্ৰণখিনি ভালদৰে উতলাব। 10 মিনিটমান পিছত মই এইখিনি ৰেডি হৈ গ'ল আৰু আগতে মঠি থোৱা ময়দাখিনি ভালদৰে কোমল হৈ গ'ল। তাৰপিছত মই এখন বেলনাত লৈ লৈছোঁ ময়দাৰ লদাটো আৰু ভালদৰে হেঁচি হেঁচি পিজ্জাখন বনাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে বেলনাৰ মাৰিৰেও বেলিব পাৰে আৰু মই বেলনাৰ মাৰি ব্যৱহাৰ কৰা নাই, মই হাতেৰে এনেকৈ বহলাই গৈছোঁ। আপোনালোকে পিজ্জাখন যিমান চাইজত ৰাখে তেনেকৈ ৰাখিব। মই বেছি ডাঠো কৰা নাই, পাতলো কৰা নাই, মই মিডিয়াম চাইজতে ৰাখি লৈছোঁ আৰু ছাইডৰখিনি ভালদৰে আঙুলিৰে হেঁচি হেঁচি দিছোঁ। এনেকৈ আঙুলিৰে হেঁচি হেঁচি দিব, নহ'লে চচখিনি দিয়াৰ পিছত ফুলি আহি চচখিনি পৰি যাব পাৰে। তাৰপিছত মই চুৰি এখনেৰে ফুটা ফুটা কৰি দিছোঁ। মই যিহেতু এখন প্লেটত দিম, প্লেটখন মই ভালদৰে ৰিফাইন তেল দি সানি লৈছোঁ আৰু পিজ্জাখন মই দি দিছোঁ। তাৰপিছত মই বনাই থোৱা বিলাহীৰ চচখিনি দি দিছোঁ। তাৰপিছত হোৱাইট কালাৰৰ চচটো দি দিছোঁ।
ভালদৰে মিহলাই দিব পিজ্জাখনৰ ওপৰত। তাৰপিছত মই পিঁয়াজ দিছোঁ। আৰু সৰু সৰুকৈ কেপচিকাম দিছোঁ। আৰু অকণমান হালধীয়া কালাৰৰ কেপচিকাম দি দিছোঁ। আপোনালোকে যি চব্জি খাই ভাল পায় দিব বিচাৰে দিব পাৰে। যিহেতু মই পিজ্জাখন কেৰাহীত দিম, তাৰ বাবে মই 10 মিনিট আগতে কেৰাহীখন গৰম কৰি লৈ তাৰপিছত মই প্লেট এখন দি দিছোঁ, সৰু প্লেটখন। তাৰপিছত পিজ্জাৰ প্লেটখন দি ঢাকি থৈছোঁ। আৰু আপোনালোকে মাজে সময় চাব। মোৰ 30 মিনিটৰ পিছত পিজ্জাখন ৰেডি হৈ গৈছে। এয়া আমাৰ পিজ্জা ৰেডি। ভিডিঅ'টো কেনে পালে ক'ব, কমেণ্ট কৰি। ধন্যবাদ।